ৰাজচক্ৰ কাৰ্যালয়ত দালালৰ দপদপনি সাংবাদিকৰ কেমেৰা দেখি পলায়ন দালালৰ ৰাজ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনাৰ পিছতো মানকাছৰ ৰাজচক্ৰ কাৰ্যালয়ত অব্যাহত আছে দালালৰ দপদপনি মঙলবাৰে বিয়লি প্ৰায় 2মান বজাত সাংবাদিকৰ কেমেৰা দেখি পলায়ন কৰে দালাল প্ৰাপ্ত অভিযোগ মতে মানকাছৰৰ ভুৰাকাটা গাঁৱৰ আবুল কালাম নামৰ এজন লোকৰ 114 নং পাত্ৰৰ 174/198 নং দাগৰ প্ৰায় 14 কঠা ভেটি মাটি উত্তৰ গাঁৱৰ আতাবুল ইছলামৰ নামৰ এজন লোক গোপনভাৱে আবুল কালামৰ নাম কাটি দি তেওঁ আৰু তেওঁৰ ভায়েক বাবুল মিয়াৰ নামত নামজাৰি কৰে আনহাতে উক্ত খবৰ লাভ কৰি প্ৰকৃত মাতৃৰ মালিক তথা স্বত্বাধিকাৰী আবুল কালামৰ নামৰ লোকজনে মানকাছৰ ৰাজচক্ৰ কাৰ্যালয়ত এখন লিখিত অভিযোগ দাখিল কৰে ইফালে মঙলবাৰে শুনানিৰ দিনাখন দুই পক্ষৰ মাজত অলপ কাজিৰ সূত্ৰপাত হয় যদিও সাংবাদিকৰ কেমেৰা দেখি আতাবুল ইছলাম নামৰ লোকজনক পলায়ন কৰে ইপিনে আতাবুল ইছলাম নামৰ লোকজন উক্ত গাঁৱৰ ভুৰাকাটা LP স্কুলৰ এজন শিক্ষক হয় আৰু চৰকাৰী স্কুলৰ শিক্ষক হৈ এনেদৰে মানকাছৰ ৰাজচক্ৰ কাৰ্যালয়ত দীৰ্ঘদিন ধৰি মাতৃৰ দালালি কৰি থকা গুৰুতৰ অভিযোগ উত্থাপিত হৈছে লক্ষণীয় যে চৰকাৰী স্কুলত শিক্ষক আতাবুল ইছলামৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ লগতে প্ৰকৃত মাতৃৰ মালিক আবুল কালামৰ নামত উক্ত মাটিত নাম অন্তৰ্ভুক্ত তথা নামজাৰি কৰি দিয়াৰ বাবে প্ৰশাসন তথা চৰকাৰক দাবী জনাইছে ভুক্তভোগীয়ে শেহতীয়াকৈ প্ৰশাসন তথা চৰকাৰে ইয়াৰ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে এয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব দক্ষিণ শালমাৰাৰ পৰা নুৰাৰাম বাবুলৰ ৰিপৰ্ট এনি4 পিলাৰ দহলত আছে 14 কাঠা 1 লুচা জমিন তার লগত আর কি কাটি দিয়া আতাবুল মাসে সেটা সার্ভিস করা মানুষ তেতিয়া আর কি ক্যামেরা দেখিয়া তিনি আর কি মাটি আমার বাবার নাম কাটি দিয়ে আতাবুল মাস্টার তিনি দালাল কি বড় দালাল আর কি তিনি সুদও খায় মাঝে সাথে বড় দালাল করে সার্কের অভিযোগ আজ 14 তারিখে তো আমার হিয়ারিং আছিল আর কি তেতিয়া আসিয়া 14 তারিখের মধ্যে আসিয়া তিনি আমার বাবার নাম কাটি দিয়ে আতাবুল মাস্টার নাম করে নিছে আর কি নিয়ে তাতে ক্যামেরা দেখি তা পড়াইছে আর কি আমার নামটা তাতে দিন আমার আবুল কালাম নামত হয় দিন আর কি আমার দাবি তাতে নামটা আমার আবুল কালামের নামত দিন 14 কাঠা জমিনটা নাম হওয়ার লাগে আর কি ঢোকার লাগে কি আতাবুল মাস্টার নিজে কাটি দিয়ে আতাবুল আমার জেড়াতো ভাই হয় আপন জেড়াতো ভাই তা আবুল কালামের আপন ভাই এটা কথা কব লাগিব যে দক্ষিণ মানকাছৰ জিলাত যে দেখা গৈছে ৰাজচক্ৰ বিষয় আছে ৰাজচক্ৰ বিষয়